আমি ইতিমধ্যে সকলো অৱগত হৈছো যে আজিৰ দিনটোত আমি পশুপালন আৰু পশু চিকিৎসা বিভাগত 161 গৰাকী নতুন পশু চিকিৎসা বিষয়া নিয়োগ কৰিবলৈ বা নিয়োগ পত্ৰ বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছো। মীন বিভাগত 32 গৰাকী মীন উন্নয়ন বিষয়া আজি নিযুক্তি পত্ৰ লাভ কৰিব। আমাৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনত আমি প্ৰতিশ্ৰুতি দিছিলো যে যিসকলে অসম চৰকাৰত কাম কৰিব বিচাৰে তেখেতসকলক আমি কাম কৰাৰ সুবিধা দিম। আজি সেই ক্ৰমৰ শেষ 13 গৰাকী বিষয়াক আজি আমি উদ্যোগ বিভাগত নিযুক্তি দিবৰ কাৰণে ইয়াত সমবেত হৈছো আৰু সেই ক্ৰমৰে 4 গৰাকী অভিযন্তাক আমি জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি দিবলৈ ইয়াত আমি উপস্থিত হৈছো। ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমাৰ চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। এই পৰ্যন্ত আমি 41,920 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ আমি সক্ষম হৈছো আৰু সকলো ঠিকে ঠাকে থাকিলে মে মাহৰ ভিতৰত আমি 1 লাখ নিযুক্তিৰ অধিকাংশ নিযুক্তি আমি সমাপনৰ দিশত আগবাঢ়িছো। ইতিমধ্যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি প্ৰায় 26,000 পদৰ নিযুক্তিৰ প্ৰায় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈছে। আমি শেষ পৰ্যায়ত আহি উপবিষ্ট হৈছো। বন বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগতো প্ৰায় 20,000 নিযুক্তিৰ প্ৰক্ৰিয়া আজিৰ দিনটোত চলি আছে আৰু এই গোটেইসমূহ নিযুক্তি প্ৰক্ৰিয়া আমি মে মাহৰ 10 তাৰিখৰ ভিতৰত শেষ কৰাৰ বাবে আমি দ্ৰুত গতিত আগবাঢ়িছো আৰু আমি বিশ্বাস কৰোঁ যে 1 লাখ নিযুক্তিৰ প্ৰায় সিংহভাগ নিযুক্তি আমি 10 মেৰ ভিতৰত আমি সমাপ্ত কৰিব পাৰিম। আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন এইবাবে যে ৰাজ্যৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত বহু দিনৰ পিছত মেডিকেল এণ্ড হেল্থ অফিচাৰ বা পশু চিকিৎসা বিষয়া নিযুক্তি হৈছে। মই লোকসেৱা আয়োগক ধন্যবাদ জনাম যে অত্যন্ত দ্ৰুতভাৱে এই নিযুক্তি প্ৰক্ৰিয়া তেখেতসকলে সম্পন্ন কৰিছিলে। অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰ এটাৰ বাবে মাজত কিছুদিন সময় থাকিছিলে, কিন্তু লোকসেৱা আয়োগে যি নিযুক্তি প্ৰক্ৰিয়া চলাইছিলে সেই নিযুক্তি প্ৰক্ৰিয়াক বৈধতা প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ লগে লগে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছো। মই প্ৰাৰ্থীসকলক অনুৰোধ জনাম যে অহা কালিৰ ভিতৰতে আপোনালোকে যাতে নিজ নিজ স্থানত গৈ যোগদান কৰে। স্বাভাৱিকভাৱে উচ্চ ন্যায়ালয়ত আমি সিংগল বেঞ্চত জিকিছো, গতিকে ডিভিজন বেঞ্চত আৰু এক ৰাউণ্ড হোৱাৰ সম্ভাৱনা আমি নুই কৰিব নোৱাৰো। সেইকাৰণে মই সকলোকে য'তে যেনেকে য'তে পোষ্টিং পাইছে, কোন জায়গাত পোষ্টিং পাইছো তাৰ ওপৰত বহুত একো গৱেষণা নকৰাকৈ পোনে পোনে আজিয়ে গৈ অহাকালিৰ ভিতৰত চাকৰিত যোগদান কৰাৰ বাবে মই আহ্বান জনাম। ঠিক তেনেদৰে আমাৰ ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ ক্ষেত্ৰতো আজি আমি 32 গৰাকী মীন উন্নয়ন বিষয়াক নিযুক্তি দিছো আৰু মই ভাবো যে তেখেতসকলেও নিজ নিজ কৰ্মত যোগদান কৰিব আৰু ৰাজ্যবাসীক সেৱা আগবঢ়াবৰ বাবে প্ৰচেষ্টা কৰিব। মই আজি যিহেতু
এটা নিযুক্তিৰ বিতৰণৰ দিন মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই